জুবিনদাৰ মাতৃ স্বৰ্গীয় ইলি বৰঠাকুৰ এগৰাকী ভাল নৃত্যশিল্পী আছিল। তেখেতে ভাল অভিনয় কৰিছিল, ভাল গান গাইছিল, কিন্তু ইমানবোৰ ভাল প্ৰতিভা থকা স্বত্তেও তেখেতে কেতিয়াও নিজৰ প্ৰতিভাক পেচা হিচাপে বাছি লোৱা নাছিল। ঘৰতেই নিজৰ পুত্ৰ আৰু জীয়ৰীক এই সকলোবোৰ কলা শিকোৱাৰ সিদ্ধান্ত লৈছিল আৰু ঠিক সেইদৰে জুবিনদাক প্ৰায় সকলোবোৰ বাদ্যযন্ত্ৰ শিকিবলৈ সুবিধা কৰি দিছিল। আৰু সেইকাৰণেই জুবিনদাই নিজৰ মাতৃকেই প্ৰথম গুৰু হিচাপে বিবেচনা কৰে। জুবিনদাই প্ৰায় সকলোবোৰ বাদ্যযন্ত্ৰই বজাব পাৰে: ঢোল, দোতাৰা, ডগৰ, মেণ্ডলিন, তবলা, গীটাৰ, কীবোৰ্ড আদি প্ৰায় সকলোবোৰ। জুবিনদাই গুৰু ৰবীন বেনাৰ্জীৰ পৰা তবলা শিক্ষাৰে সংগীতৰ শিক্ষা আৰম্ভ কৰিছিল। আৰু এজন ব্যক্তি আছে যিজনৰ নাম জুবিনদাই প্ৰায় লৈয়ে থাকে। তেখেতৰ নাম হৈছে গুৰু ৰমণী ৰায়। গুৰু ৰমণী ৰায়ৰ ওচৰত জুবিনদাই লোকসংগীত শিকিছিল আৰু এনেকৈয়ে আৰম্ভ হৈছিল জুবিন গাৰ্গৰ সংগীত যাত্ৰা। বিষয় জুবিন গাৰ্গ ৰিল চিৰিজৰ 7 নম্বৰ ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই গৈ চাই ল'ব পাৰে। খুব এটা সুন্দৰ ভিডিঅ', আপোনালোকে চাই ভাল পাব। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে মোক ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।